Hi everyone, welcome back to my channel. যদি আজি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেন্তে ৱেলকাম টু মাই চেনেল আৰু যদি আপোনালোক মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ বা আগতেও মোৰ ভিডিঅ' চাই আছে দেন ৱেলকাম বেক টু মাই চেনেল। মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ব্লগ এটা ষ্টাৰ্ট কৰোঁ বুলি ভাবি কৰি দিলোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। আৰু আজি হৈছে মোৰ বন্ধ বাৰ আৰু বহু দিনৰ মূৰত আজি মোৰ কোনো ধৰণৰ প্লেন নাই, ক'তো যাব লগা বা তেনেকুৱা কোনো ধৰণৰ একো কাম নাই। গতিকে আজি ঘৰতে আৰু এই বন্ধৰ দিনটো নিজক লৈ নিজে ব্যস্ত হ'ব পাৰিলে বা নিজক অকণমান সময় দিব পাৰিলে ভাল লাগে। সেইকাৰণে আজি কিমান দিনৰ মূৰত হ'ল বা মই নিজে নাজানো, কিন্তু বহু দিনৰ মূৰত আজি বন্ধৰ দিনটো ভাল লাগিছে। নিজৰ কাৰণে অকণমান সময় পাইছোঁ, সেইকাৰণে ভাল লাগিছে আজি বন্ধৰ দিনটো এনেকৈ পাই। তাকে ভাবিলোঁ বোলে ব্লগ এটা ষ্টাৰ্ট কৰোঁ আৰু ধুনীয়াকৈ ব্লগটো আৰম্ভ কৰিলোঁ। চাই থাকিব সকলোৱে, শেষলৈ মৰম দিব। গতিকে মই দুটা বস্তু আপোনালোকক দেখাওঁ আজি। বহুত দিন আগতে মই এইটো ভিডিঅ' বনাম ভাবিছিলোঁ, কিন্তু যিহেতু গমেই পাইছে আপোনালোকে, সেইকাৰণে মই দেখাব পৰা নাছিলোঁ। কিন্তু যি নহওক আজি ভাবিছোঁ দেখাই দিওঁ। লাষ্ট এটা ব্লগত বাৰু দেখিছিলে আপোনালোকে, কিন্তু কোনে কেনেধৰণে কৰিছিলে মইতো সেইখিনি কথা কোৱা নাই। আৰু সেইখিনি কথাটো ক'ব লাগিব, যিহেতু মোৰ খুব মৰমৰ আৰু বহুত বেছি এটা ভাল লগা বস্তু, মোৰ মৰমৰ একদম হেঁপাহৰ। গতিকে আপোনালোকক পলক কৈ দিওঁ, এই বস্তুটো আপোনালোকে দেখিছিলে মোৰ এটা ভিডিঅ'ত, মনত আছেনে বাৰু? চাওকচোন বাৰু, ইমান ধুনীয়া মৰম লগা। আৰু এইখন মোক বনাই দিছে কোনে জানেনে? মুনুৱে বনাই দিছে, মোৰ ভণ্টিজনী, মাহীৰ ছোৱালী। আৰু তাই বনাই দিছে, অকণমান বেক চাইডৰ পৰা দেখাইছোঁ ৰ'ব আপোনালোকক। চাওকচোন বাৰু, তাই ইমান ধুনীয়াকৈ হেঁপাহেৰে আৰু ইমান ধুনীয়াকৈ ভাবি চিন্তি কি মৰম লগাকৈ এইখন বনাই দিছে। আমাৰ এনিভাৰ্চাৰীৰ দিনা তাই এইখন মোক গিফ্ট কৰিছে, লগতে ফটোও দি দিছে, নাম মেনশ্যন কৰি আৰু 1 year কমপ্লিটেড। ধুনীয়াকৈ কিমান ধুনীয়াকৈ ডেক'ৰ কৰি পেলাই তাই খুব ধুনীয়াকৈ ভাবি চিন্তি বনাই দিছে ন। খুব বেছি ভাল লাগিছে আৰু বহুত বেছি হেঁপাহৰ আৰু মৰমৰ হয় মোক। য'ত নেকি মই এইখন ধুনীয়াকৈ সদায় নিজৰ লগত ৰাখিম, ধুনীয়াকৈ সজাই থৈ দিছোঁ। আৰু এনেকুৱা সৰু সৰু বস্তু নিজে হাতে কৰা বস্তুবোৰৰ মূল্যটো মোৰ কাৰণে বহুত বিশেষ হয়, সদায় কওঁ মই। আৰু মই আপোনালোকক দেখাইছিলোঁ যেতিয়া মই মোৰ ড্ৰয়িং ৰুমটো কেনেকৈ ডেক'ৰ কৰিছিলোঁ, এটা ব্লগ আপোনালোকৰ মাজেৰে আগবঢ়াইছিলোঁ। তেতিয়া হয়তো আপোনালোক প্ৰত্যেকেই দেখিছে আৰু সেইটোৰ কথাটো নকয় বাৰু, আপোনালোকে সদায় মোৰ দেখি থাকে, মোৰ এই বেকগ্ৰাউণ্ডটোতো সদায় দেখিয়ে থাকে ভিডিঅ'ত। গতিকে কেনেধৰণৰকৈ ডেক'ৰ কৰিছিলোঁ আৰু কেনেধৰণৰকৈ সজাই ৰাখি মই ঘৰখন ভাল পাওঁ আপোনালোকে সকলোৱে জানে। এই যে সৰু সৰু বস্তুবোৰ, সৰু ডাঙৰ অৱশ্যে কথা নহয় দেই, তথাপি এই যে বস্তুবোৰ খুব বেছি মৰমৰ হেঁপাহেৰে, ইমান বেছি ভাবি চিন্তি, ইমান বেছি কষ্টৰে নিজৰ সময়খিনি উলিয়াই, নিজৰ সময়খিনি সেই বস্তুটোৰ নামত দি পেলাই খুব বেছি হেঁপাহেৰে আগবঢ়াই, সেই বস্তুখিনি আচলতে মূল্যটো মোৰ কাৰণে বহুত বিশেষ হয়। আৰু সেই বস্তুবোৰে নিজৰ ঘৰখন সজাই পৰাই ৰাখি, ইমানবোৰ বস্তু যিহেতু ইমানখিনি মৰম দিয়ে আপোনালোকে, তাৰ সেই মৰমসমূহেৰে ঘৰখন সজোৱাৰ নিচিনা আৰু বেষ্ট একো হ'বই নোৱাৰে। য'ত নেকি আমি যিমানে আৰ্টিফিচিয়েল বস্তু ক্ৰয় নকৰোঁ কিয়, এই বস্তুখিনিৰ আচলতে মূল্য কেতিয়াও কাৰো লগত তুলনা কৰিব নোৱাৰি। গতিকে মই এইবোৰ বস্তুৰে ঘৰখন সজাই পৰাই ৰাখি ভাল পাওঁ আৰু দেখিবলৈও খুব শুৱনি হয়, অকণমান ইউনিক হয়। আৰু হাতে কৰা নিজৰ মৰম আৰু নিজৰ কষ্টৰে কৰা বস্তুৰ মূল্যটো বাৰু সদায় বেলেগে হয়। গতিকে দেখিছে আপোনালোকে। আৰু তাই যে মোক এনেকুৱা ধৰণৰ কিবা গিফ্ট কৰিব মই ভাবাও নাছিলোঁ। খুব বেছি ভাল লাগিছে মনো। আৰু এনেকুৱা ধৰণৰ নিজৰ যিখিনি টেলেণ্ট, যিখিনি নিজৰ কৰিব লগা, সদায় নতুনত্বৰে আগবাঢ়ি যোৱা। গতিকে এইখিনিতো আপোনালোকে গম পালে, লগতে কিন্তু আৰু এটা বস্তু দেখাব আছে আজি। যিহেতু ব্লগটোত দেখাইছোৱে, আপোনালোকৰ কাৰণে বনাইছে, গতিকে সকলোখিনি দেখাই দিওঁ। বলকচোন সেইটো বস্তু অকণমান চাই লওঁ কিনো। এইটো বাৰু মই আপোনালোকক আগতে দেখাব লাগিছিল, কিন্তু যি নহওক, মই যিহেতু ইয়াৰে ওপৰত কোনো ধৰণৰ ভিডিঅ' বনোৱাই নাছিলোঁ, সেইকাৰণে আজি একেলগে দেখাই দিছোঁ। এইখন আকৌ দিছে মোক বাৰ্থডেতে দিছে ভাগিনটোৱে। এয়া মোলৈ গিফ্ট কৰিছিলে বাৰ্থডেত ভাগিনটোৱে। আৰু সিও বহুত ভাবি চিন্তি, ইমান বেছি মৰমত আৰু ইমান বেছি হেঁপাহেৰে বনাই মেলি দিছে। গতিকে গোটেইখিনি বস্তু মই ধুনীয়াকৈ সজাই পৰাই থওঁ। সকলোবোৰ বস্তুৱে মোৰ সদায় লগত থাকিব আৰু এনেকুৱা ধৰণৰ বস্তুবোৰক কেতিয়াও কাৰো লগত তুলনা কৰিব নোৱাৰি। লগতে বহুত বেছি বিশেষ হয় মোৰ কাৰণেতো আৰুৱে বিশেষ। নিজে হাতে কৰা, ইমান কষ্টৰে কৰা মৰমবোৰ মোৰ কাৰণেই হওক বা হাজবেণ্ডৰ কাৰণেই নহওক কিয়, যিমান পাৰোঁ মই সদায় নিজৰ লগত সযতনে ৰাখিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আৰু বহুত কিবা কিবি বস্তু আছে যিবোৰ মই খুব ধুনীয়াকৈ ৰাখি থৈছোঁ। গতিকে থাকক সেনেকৈ। আৰু এই আমাৰ ইহঁতকেইটাৰ কথাই কৈছোঁ, ইমান ধুনীয়াকৈ সৰুতে নিজৰ ক্ৰিয়েটিভিটিখিনি নিজে ভাবি চিন্তি ইমান ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিছে। কিমান বেছি মৰম আৰু হেঁপাহ থাকিলে এনেকৈ নিজে কিবা এটা
কৰি মিলি দিয়াৰ কাৰণে চিন্তা কৰে গতিকে ভাবকচোন বাৰু গতিকে মৰমবোৰ সদায় এনেকৈ থাকক তোমালোকৰ এই মৰমৰ বস্তুবোৰ মই সদায় নিজৰ লগত সযতনে ৰাখিবলৈ চেষ্টা কৰিম আৰু সদায় মৰমবোৰ সকলোৰে কাৰণে এনেদৰে থাকক ইয়াৰ মাজতে আৰু এটা বস্তু আপোনালোকক দেখাই দিওঁ যিহেতু মই মানে ইয়াৰ ওপৰত ব্লগ বনোৱাই নাছিলোঁ গতিকে আজি একেলগতে মানে সকলোখিনি দেখাই দিছোঁ বলক যিহেতু আমাৰ এনিভাৰ্চাৰী পাৰ হ'ল গতিকে এনিভাৰ্চাৰীত বা খুব ধুনীয়া এটা গিফ্ট কৰিছিলে দেখাই দিছোঁ বলকচোন এইটো এটা খুব ধুনীয়া পাৰফিউম আৰু এইটো অৱশ্যে ফিমেলৰ হয় মানে মেইল আৰু ফিমেলৰ পাৰফিউম দুয়োটা বেলেগ বেলেগ এইটো ফিমেলৰটো হয় খুব ধুনীয়া এটা পাৰফিউম আৰু মেইলৰটো দেখাই দিছোঁ এইটো এটা নতুন মানে ট্ৰেণ্ডিঙত থকা হয় সেইকাৰণে মানে এয়া চাওক এইটো মেইলৰ হয় ইমান বেছি মৰম লগা ন অকণমান ভিতৰটো দেখাই দিছোঁ ৰ'ব আপোনালোকক ভিতৰৰ মানে বটলটো দেখাই দিছোঁ ইমান বেছি মৰম লগা বটলটো ইমান কিউটি হয় নহয় চাওকচোন বাৰু ইমান কিউট লগা বটলটো ভাল লাগি গৈছে আৰু যে এইটোক সজাই থ'বলৈ মানে ইমানেই বেছি ধুনীয়া হয় নহয় লগতে যিমান টাইমলৈ মানে বাহিৰত থাকে ৰাতিপুৱাই ওলাই যায় একেবাৰে গধূলি নাইবা ৰাতিয়ে নাহক কিয় যিমান সময়লৈ বাহিৰত থাকে খুব ধুনীয়া এটা স্মেলৰ সৈতে নিজক কেৰি কৰি ৰখা এটা খুব ধুনীয়া পাৰফিউম আৰু এটা ট্ৰেণ্ডিঙত থকা লগতে বটলটো যে ইমান বেছি কিউট হয় ভাল লাগি গৈছে আৰু যদি লাগে কোনোবা কণ্টেক্ট কৰিব মানে জনাই দিম বাৰু আগলৈ আপোনালোকে যদি জানিব বিচাৰে চ' সেয়া মানে গোটেইখিনি দেখাই দিলোঁ আপোনালোকক দেখাব লগা আছিলে মানে ভিডিঅ'টো মই আগতে কৰিম বুলি ভাবিছিলোঁ কিন্তু যিহেতু মই ইয়াৰ ওপৰত কোনো ধৰণৰ ব্লগ বনোৱাই নাই সেইকাৰণে ভাবিলোঁ বোলো যেতিয়া বনাওঁ একেলগতে মানে সকলোখিনি দেখাই দিম আৰু ব্লগটো আৰম্ভ কৰিছোঁ যেতিয়া বলক আজি দিনটোৰ মাজলৈ যাওঁ সকলোৱে ভিডিঅ'টো শেষলৈ চাব লগতে মৰম দিব এইটো আপোনালোকে নীলাজী কয় নে টুকুন্দুলি কয় কি বা নামটো হ'লে ময়ো নাজানো ভালকৈ এইবোৰ বস্তুৰ নামটো অকণমান খেলি মেলি লাগি যায় গতিকে এইখিনি মানে এনেকৈ ধুই পখলি সৰু সৰুকৈ কাটি ল'লোঁ আৰু এইখিনি অকণমান বোলো পিঁয়াজৰ সৈতে ভাজোঁ বুলি এনেকৈ ধুনীয়াকৈ কাটি ল'লোঁ মই অৱশ্যে এইবোৰ বস্তু খাই ভাল নাপাওঁ জিকা বা কুন্দুলি হওক ফুল হওক এইবোৰ বস্তু মই খাই ভাল নাপাওঁ কিন্তু আছে যেতিয়া আৰু বনাবলৈ লাগিবই সেইকাৰণে বোলো এইখিনি এনেদৰে মানে কুটি ল'লোঁ সৰু সৰুকৈ আৰু এইফালে দুটা কাচকল এনেকৈ মানে এইটো চেপতে কাটি পেলাই ৰেডি কৰি ল'লোঁ গোটেইখিনি বস্তু যেতিয়া ৰেডি কৰি লোৱা যায় বনাবলৈ বৰ বিশেষ এটা সময় নালাগে সেইকাৰণে মই আগতীয়াকৈ গোটেইখিনি বস্তুহে মানে ধুনীয়াকৈ ৰেডি কৰি লওঁ তাৰপিছত একেবাৰে গোটেইখিনি বস্তু মানে এটাৰ পিছত আনটোকে বনাই গৈ থাকোঁ আৰু এইখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু ধুনীয়াকৈ কলখিনি ফ্ৰাই কৰি লৈ এতিয়া ভাজিখনো বহাই দিছোঁ পিঁয়াজ এটা দি পেলাই নিমখ হালধিকণ দি ধুনীয়াকৈ ভাজিখন ফ্ৰাই কৰি দিছোঁ আৰু ভাজিখন বনোৱা হৈ গ'ল এতিয়া ভাবিলোঁ মানে যোৱাকালিৰে মাছ অকণমান আছিলে এয়া মাছখিনি লৈছোঁ যোৱাকালিৰে পৰা মাছ অকণমান আছিলে আৰু ধুনীয়াকৈ বোলো লাও আছে তাকে আজি লাওৱে মাছে এখন তৰকাৰী বনাই ভাবিছোঁ লাওখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু লাওৰ লগত এখন ধুনীয়াকৈ তৰকাৰী বনাই ভাবিছোঁ যিহেতু ধুনীয়া এটা কম্বিনেশ্যন আৰু গৰম গৰম লাওৱে মাছে তৰকাৰীখন খাবলৈ বৰ সোৱাদ লগা হয় তেতিয়াহ'লে তেনেকৈ বনাই ভাবিছোঁ আজি বনাবতো সকলোৱে জানেই দিয়কচোন বাৰু কিন্তু মই কেনেকৈ বনাওঁ মোৰ হিচাপত কেনেকৈ বনাওঁ অকণমান জাষ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ তেতিয়াহ'লে বলক আমি চব্জিখন বনোৱাৰ কাৰণে প্ৰস্তুতিখিনি আৰম্ভ কৰোঁ আৰু সেয়া মানে গৰম তেলখিনিতে পিঁয়াজ এটা আৰু তেজপাত দুখিলা লগতে এটা জলকীয়া দি অকণমান ভাজি ল'লোঁ এইখিনি আৰু অকণমান কেঁচা গোন্ধখিনি নাইকিয়া হোৱাৰ লগে লগে মানে এয়া মই কাটি ৰখা লাওখিনি দি দিলোঁ লাওটো অৱশ্যে মই সিজাই লোৱা নাই দেই মই প্ৰায় সিজাই নলয় বাৰু কেতিয়াবা বাৰু দৌৰা দৌৰি হ'লে সিজোৱাৰ কথাটো বেলেগ অৱশ্যে তেতিয়াও মই সিজাই লোৱা নহয় মই ডাইৰেক্ট বনাই দিওঁ যিহেতু লাওৰ পৰা পানী ওলাবই তেনেকৈ সিজিবই গতিকে মই আৰু এক্সট্ৰাকৈ মানে বইল কৰি নলওঁ লাওখিনি আৰু বইল কৰি ল'লে খাবলৈ চব্জিখনৰ সোৱাদটো বেলেগ হয় আৰু এনেকৈ বনালেও চব্জিখনৰ সোৱাদটো বেলেগ হয় গতিকে মই এনেকৈয়ে মানে ডাইৰেক্ট বনাওঁ আৰু মই বইল নকৰাকৈ মানে ডাইৰেক্ট বনাওঁ আৰু লাওখিনি সিজিবলৈও বেছি সময় নালাগে মানে যিহেতু পানী ওলাই তাৰ পৰা সেই পানীতে সিজিয়ে যায় সেইকাৰণে বইল নকৰোঁ আৰু মই ডাইৰেক্ট বনাই দিওঁ জোখমতে নিমখ হালধি আৰু থেতেলিয়াই লোৱা আদা নহৰুখিনি দিয়াৰ লগতে মানে এতিয়া দি দিলোঁ এয়া বনাই ৰখা ঘৰতে বনাই ৰখা এচামুচ জিৰা গুড়ি দি দিছোঁ আৰু জিৰা গুড়িটোৱে অকণমান ব্যৱহাৰ কৰিছোঁ বেলেগটো মছলা দিব নালাগে যিহেতু আদা নহৰুখিনি দিছে আৰু লাওৰ চব্জিখনত অকণমান আদা নহৰু দিলে মানে ভাল লাগে সেইকাৰণে মই পৰাপক্ষত আদা নহৰুখিনি দিওঁ আৰু কেতিয়াবা বাৰু
কিবা কথা অকণমান দৌৰা দৌৰি হৈ যায়, কিন্তু লাওৰ চব্জিত অকণমান আদা নহৰু পেষ্ট দিলে খাবলৈ কিন্তু সোৱাদ হয়। গতিকে এইখিনি ধুনীয়াকৈ লৰাই লওঁ, প্ৰথমতে ভাজি লওঁ অকণমান টাইম। তাৰপিছত ইয়াত একদম পুৰা কাপোৰ ভৰ্তি, একদম গোটেই কাপোৰ আজি য'ত যিমান আছিলে চব ধুই পখালি দিছোঁ। একদম পুৰা কাপোৰ ভৰ্তি, বিয়া সবাহৰ কাপোৰ। আৰু এইফালে মোৰ মৰ্ণিং শ্বিফ্টত ডিউটি থাকিলে ৰৈ যায়, মানে কেতিয়াবাহে আৰু ধোৱা মেলা হয়, সদায় মন নোযোৱাও হয় ন, মনো নাযায়। তেনেকৈ আজিৰ পৰা ধুই দিছোঁ। বন্ধৰ দিন বুলিও মানে কামৰ পৰা আজৰি নাই, আৰু বেছিহে ওলাই ক'ব গ'লে। চাফ চিকুণৰ কাম বন্ধৰ দিনত বেছি ওলায়, গতিকে পূৰা ধুই দিছোঁ। আৰু মাজে মাজে অকণমান ইলটি সিলটি কৰি দিছোঁ। আজিকালি ঠাণ্ডা ৰ'দ যে, ৰ'দটো একদম মানে পাতল, সেইকাৰণে মানে অকণমান শুকোৱা কাপোৰবোৰ ইফাল সিফাল কৰি আকৌ ভিজি হৈ থকা মানে নুশুকোৱা কাপোৰবোৰ তেনেকৈ আৰু ইলুটি সিলুটি কৰি দিছোঁ। পূৰা একদম গোটেই কাপোৰ কানি ধুই দিছোঁ, একদম চোতাল ভৰ্তি। আৰু ইফালে ভাতো বনাই আছোঁ। এনেকৈ মাছৰ জোলখন হ'লে হ'বই। আৰু ৰাতিপুৱা দালি এনেও বনাইছিলোঁ, আৰু দালি লাও এনেকৈ বনাইছিলোঁ, গতিকে মাছৰ জোলখন হ'লে ভাত হৈ যাব মোটামুটি। ভাতো বনাই আছোঁ, আৰু ইফালে কাপোৰ কানিবোৰ মাজে মাজে আহি অকণমান ইলটি সিলটি কৰি দি আছোঁ। আৰু দি পেলাই পূৰা এতিয়া উতলি আছে। আৰু আমাৰখিনিতো মাছৰ লগতে বনাম দিয়কচোন, মানে মাছৰ সৈতে মানে বনাম। কিন্তু আমাৰ তাত মাছ দিয়াৰ আগতে মানে দেউতাখিনি আৰু কাঢ়ি ৰাখিব লাগিব। দেউতাই মাছ নাখায় যে, সেনেকৈ দেউতাখিনি আগতীয়াকৈ কাঢ়ি ৰাখিব লাগিব। আৰু এনেকৈ লাও বোলা বস্তুটো আচলতে মাছ চাছৰ লগত খাবলৈহে ভাল লাগে ন, জোল টাইপ বা পাতৰ জোলে হওক, নৰসিংহ ভেদাইলতা অকণমান মাছ চাছৰ লগত খাবলৈ কৰিবলৈ বেছি সোৱাদ হয়। নোখোৱা মানুহৰ কাৰণে বাৰু উপায় নাই, কিন্তু তেনেকৈ মানে মাছ চাছৰ লগতে মই হ'লে এনেকৈহে খাই ভাল পাওঁ মাছৰ লগত। কিন্তু এনেকৈ মানে একো নোহোৱাকৈ খাবলৈ মই বৰ বিশেষ এটা ভাল নাপাওঁ, খাবলৈ মনে নাযায় তেতিয়া, তেনেকৈ পৰি থাকে। আৰু আপোনালোকে বাৰু কেনেদৰে কি ধৰণে খাই ভাল পায় ক'বচোন। মই কিন্তু বাৰু এনেকৈহে খাই ভাল পাওঁ, মাছ চাছ থাকিলে কৰিলে খাবলৈ ভাল লাগে। আঞ্জাখনৰ সোৱাদটোও বাঢ়ে তেতিয়া, মাছ দিয়াৰ লগে লগে আৰু সোৱাদটো একদম বাঢ়ি যায়। গতিকে তেনেকৈ মই খাই ভাল পাওঁ। যিহেতু আজি পূৰা দুটা বস্তু একেলগতে আছে আৰু মিলি গৈছে, হ'বই আৰু মানে দেউতাখিনি কাঢ়ি ৰাখি আমাৰখিনিত মাছ দি দিম, আৰু হ'বগৈ, বেছি সময় নাই। তাৰপৰা দেউতাৰ কাৰণে ৰাখি পেলাই আমাৰখিনিত মাছ দি দিলোঁ। আৰু মাছ দিয়াৰ পিছত অকণমান সময় মানে ভালদৰে উতল আহিব দিলে মাছৰ সোৱাদটো উঠি যায় ধুনীয়াকৈ, বৰ সোৱাদ লগা হয় আঞ্জাখনত। ধুনীয়াকৈ মাছ দি দিলোঁ, লগতে মাছৰ মূৰ এনেকৈ গোটেইখিনি দি দিলোঁ। আৰু মূৰটো ভাজি খোৱাতকৈ আঞ্জাৰ সোৱাদটো খাবলৈ বেছি সোৱাদ লগা হয়। গতিকে এনেকৈ অকণমান সময়, আৰু এনেকৈ মানে কিবা বনাই থাকিলে যদি ভিডিঅ' কৰি থকা যায় ন, ইয়াৰ ভাৱটোৰে মানে কেমেৰাটো একদম ব্লাৰ কৰি দিয়ে, সেইকাৰণে কেতিয়াবা ক্লিয়াৰ নাহা যেন হৈ যায়। আৰু খুব ধুনীয়াকৈ মানে চাওকচোন, ইমান গ্ৰেভি টাইপ হৈছে। বেছি জোল কৰাও নাই মই, কাৰণ যিহেতু দালি আছে কৈছিলোঁৱে, ৰাতিপুৱাই বনোৱা দালি আছিলেই মানে, গতিকে অকণমান গ্ৰেভি টাইপকৈ কৰি দিছোঁ। আৰু এনেকৈ খাবলৈ বৰ সোৱাদ লগা হয়। আৰু দেখি পেলাই খাবলৈ মন গৈছে যদি আহিব দেই আপোনালোকক। ইফালে আকৌ হাজবেণ্ড কামৰ পৰা আহি পোৱাৰ পিছত কি দিওঁ কি নিদিওঁ বুলি মানে অকণমান বিমূৰত পৰি আজি অকণমান এনেকৈ বনাই দিলোঁ। বুট আৰু মগু আছিল, সেইখিনিকে অকণমান বইল কৰি পেলাই মানে বইল হোৱাৰ পিছত অকণমান কেঁচা পিঁয়াজ আৰু জলকীয়া সৰু সৰুকৈ কুটি দিছোঁ। খাবলৈ যে বৰ সোৱাদ হৈছে, খাব সোৱাদো লাগে দিয়কচোন, আপোনালোকেও চাগে জানে। কেতিয়াবা যদি আপোনালোকক কনফিউজ হয়, বিমূৰত পৰে, সেই হেতুকে মানে আপোনালোককো কৈ দিলোঁ অকণমান, যে কেতিয়াবা যদি কনফিউজ হয় মানে কি দিওঁ কি নিদিওঁ বুলি, কেতিয়াবা এনেকৈ বনাই দিবচোন, খায়ো ভাল পাব। আৰু যিটো নেকি বহুত হেল্ডি আৰু বেনিফিট পোৱা এবিধ বস্তু হয়, গতিকে কেতিয়াবা এনেকৈও দিব পাৰে। আৰু বলকচোন তেতিয়াহ'লে আজিও ভাতৰ থালিখনো খুব ধুনীয়াকৈ ৰেডি কৰি লওঁ। এয়া মানে লাওৰ সৈতে, পানীলাওৰ সৈতে মাছৰ জোল। আৰু এইটো কি আছিলে জানো, কুন্দুলি নে নীলাজী কি হয় আপোনালোকে বুজি ল'ব। আৰু এয়া অকণমান ভাজিছোঁ যেতিয়া, 2 পিচ মানে লৈছোঁ, অকণমান খাই চাওঁ বুলি। লগত লৈছোঁ কাচকল ফ্ৰাই আৰু মাছ ফ্ৰাই। আৰু যিহেতু ডাইনিং টেবুলত মানে গোটেইকেইটা বহিছোঁ ভাত খাবলৈ বুলি, গতিকে গোটেইকেইটা মানে অকণমান কাঁহীকেইখনো দেখাই দিলোঁ আৰু আপোনালোকক। আজি এনেকৈ খাবলৈ কিন্তু বৰ সোৱাদ লগা হৈছিলে।